Hey, good morning everyone. More cycling simple channel to look at Koloke Swagatom. Moi and a cake of Korea mobile to Aji mobile to us more Aji. A steering or take a steering the Jetta Kuraisu Moi to a Kelage mobile to Hurigoshe. Moi as he goes to Sangsari Lucas Sangsarit at a safe express courier or have a say. তাত আমাৰ ট্ৰেইল ব্লেজাৰ্ছৰ এখন পলিগন এক্সট্ৰাডা 7 বুলি চাইকেল এখন আহি পাইছে সুদূৰ ইণ্ডোনেছিয়াৰ পৰা এইবাৰ ইণ্ডিয়ালৈকে কোন প্ৰথমবাৰৰ বাবে আহিছে চাইকেলখন সেইটো মডেলটো মানে নতুনকৈ ইণ্ডিয়াত লঞ্চ হৈছে মই সেইটো আনিবলৈ গৈ আছো এতিয়া যদিও মই ঘৰৰ পৰা ওলাওঁতে কিনকিনকৈ বৰষুণ দি আছিল কিন্তু এতিয়া এইফালে যিমানে আহি আছো ইফালে বৰষুণ অলপ ডাঙৰ হৈ যাব ধৰিছে কিন্তু এই বৰষুণ বতৰত গাড়ী চলা মজাই বেলেগ খুব সুন্দৰকৈ ধুনীয়াকৈ অকণমান এচিটো দি ল'ব লাগে আৰু বৰষুণ লোৱা ফিল কি ধুনীয়া মজা লাগে গাড়ী চলাই এনেকৈ তো ইমান ডাঙৰ বৰষুণ দিছে আজি যিখন চাইকেল আহিব সেইখন গাড়ীৰ ভিতৰতে আনিব লাগিব যেন পাইছোঁ ইমান দূৰৰ পৰা আহিছে ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে আহিছে তো এইখন জিকিব দিব নোৱাৰা আৰু এইখন গাড়ীৰ ভিতৰতে আনিব লাগিব তো এই টোল গেট পাবৰ হ'ল বা এটা চাৰিআলি পাৰ হৈ মই মাছখন মাৰি লওঁ এতিয়া আৰু টোল নোলোৱাকৈ যাব দিলে ভাল আছিল সেই পইচাটোৰে বিৰিয়ানী খালোঁ হয় চাওঁ কি হয় এবাৰ ৰিকুৱেষ্ট কৰি চাম ইহঁতক যে যাব দিয়ে নিদিয়ে ইমাৰ্জেঞ্চি লাইনটোৰে তো মই মাৰি লওঁ মাছখন এতিয়া ঠিক আছে নে আগত কোনোবাই ৰখি আছে ফ্ৰীতে যাব তো মোকো যাব দিলে ভাল আছিল তাক নিদিলে যাব তো মোক এই যাব দিলে তো মই সাকসেস পুরা শাহরুখ খানের নিচিনা সাকসেস এই মোৰ 160 টকাটো বাচি গ'ল এই 160 টকা দি খাম মই 1.5 প্লেট বিৰিয়ানী পিছে ইমাৰ্জেঞ্চি লাইন হ'লে কি হ'ব যি ঠেকচা বাপ্পা হয় ইমাৰ্জেঞ্চি লাইনটো এইটো অহা যেন পাইছোঁ ৰ'বা পাইছিলে এই বস্তু এটা ল'ব আহিছিল মাতিছিলে আহি পালোঁ এই চেক ফেক্টৰীৰ অফিচটো ইয়াত এণ্ট্ৰি কৰিব লাগিব বুলি কৈছে এতিয়া মোৰ গাড়ীৰ নাম্বাৰ মোৰ নাম এইবিলাক ল'ব চাগে আইডিটো ল'ব লাগিব এতিয়া মই ইমান টাইম গাড়ী চলালোঁ মোৰ আৰু ড্ৰাইভিং লাইচেঞ্চ নাথাকা বুলি নাপায় এইখন ড্ৰাইভিং লাইচেঞ্চ নামটো কি আছিলে কৌশিক পাটগিৰি কৌশিক ক'ৰ পৰা আহিছে আচ্ছা আচ্ছা মোবাইল নম্বৰটো দিব 7002 490 489
গাড়ী নাম্বাৰটো কি আছিল? গাড়ী নাম্বাৰটো ইয়াৰ আগত আছে পাৰিলা ঐ ভুলকে লিখিবি আৰু গাড়ী নাম্বাৰ হৈছে ন ইফালে যাম নেকি তো মই আহি পালোঁ এই শেখ ফেচৰ মেইন হাবটো বাপৰে হাজাৰ পিছত ট্ৰাক একদম কোনফালেদি যাওঁ $24 যাব দিছে ছাত্ৰ 24 কৰি থৈ দিওঁ আগতে এই মোৰ য'ৰ পৰা ল'ম এই ইয়াৰ জেগাখিনি তো ইয়াত অকণমান কিছুমান ফৰ্মেলিটি আছে তো মোৰ ডকুমেণ্টছবিলাক চাব ইয়াত ভেৰিফাই কৰিব তাৰপিছতহে মোক ইহঁতে বস্তুটো মোক দি দিব তো মই এতিয়া যাওঁ তালৈকে এই মই পাই গ'লোঁ পলিগন এক্সট্ৰাডা 7 চাইকেলখন এতিয়া জলদি পাঠশালা যাই আনবক্সিং কৰিব লাগে আৰু এই মাৰা নাখালা মই লৈ ল'লোঁ এই চাইকেলখন মোৰ পিছত আছে চাইকেলখন এতিয়া ইয়াৰ পৰা পলাই পতং দিওঁ জেগাখিনি সঁচাকৈ বহুত ধুনীয়া দেই এইফালে ওপৰত ধুনীয়া মেঘে ওপৰত মেঘ তলত পাহাৰখন একদম ধুনীয়াকৈ লাগি আছে বাৰু মই এতিয়া যাওঁ ইয়াৰ পৰা আগত কিবা ফৰ্মখন জমা দিব লাগিব চাগে গাড়ীৰ কাগজ এখন মোক ৰখাব কোনখন আছে তো মই ওলাই দিওঁ এতিয়া ইয়াৰ পৰা ফ্ৰীতে গোটেইখিনি কাম হৈ গ'ল মোৰ টোলগেটতো পইচা নল'লে ইয়াতো পইচা নল'লে এতিয়া যাওঁ আকৌ ষ্ট'ৰলৈকে ট্ৰেভেলছলৈকে যাম এতিয়া 1 ঘণ্টামান লাগিব আকৌ গৈ পাওঁতে তাৰপিছত এই চাইকেলখনৰ ওপৰত দিম আনবক্সিং চিট বেল্টডাল লাগি মাৰি লওঁ এতিয়া আকৌ যাওঁতে নধৰিলে ভাল আছিল টোলগেটত আৰু 160 টকা বাচিলে হয় আৰু পাঠশালাত গৈ খালোঁ হয় এটা দাম বিৰিয়ানী তো এতিয়ালৈকে মই ভিডিঅ'টো ষ্টপ কৰোঁ ফাইনেলি মই আহি পালোঁ এই পাঠশালা এই পাঠশালাত এই সুদূৰ ইণ্ডোনেছিয়াৰ পৰা আহি পিছত মোৰ যিখন বাইক আছে সেইখন আহি সুদূৰ ইণ্ডোনেছিয়াৰ পৰা আহি এই পাঠশালাত লেণ্ডিং হ'বহি এতিয়া পোনপ্ৰথমবাৰৰ বাবে এইখন বাইক পাঠশালালৈকে আহিব মই এই হাৱেৰ চাৰিআলিটো পাই গ'লোঁ ইয়াৰ পৰা ল'ম মই এতিয়া ৰাইট টাৰ্ণ মই এতিয়া লৈ ল'ম ইয়াত ৰাইট টাৰ্ণ এটা আৰু পোনে পোনে যাম টেইল ভিলেজলৈকে ট্ৰেইল ব্লেজাৰ্ছ কি ভোকো লাগিছে মই চাহ তাহ কিবা এটা খাই লওঁ
আৰু তাৰপিছত মই এইখন আনবক্সিং কৰিম এতিয়া মই টেইল ব্লাছ আহি পালোহি এতিয়া মই ষ্ট'ৰখন খোলোঁ তাৰপিছত এই পিছত যে মোৰ চাইকেলখন আছে এইখন আনবক্সিং কৰিম একদম ফালি চিৰি চুৰমাৰ কৰি এইখন চাইকেলখন ওলাই আনিম তাৰ পৰা এই ভিডিঅ'টো বেছি দীঘল নকৰোঁ এইখিনিতে সমাপ্ত কৰিম কাৰণ বহুত দীঘল হ'ল ভিডিঅ'টো মই চাংচাৰি যোৱাৰ পৰা পাছালা আহি পালৈকে গোটেইখিনি থাকিল তো বহুত দীঘল হৈ যাব গোটেইখিনি এটা ভিডিঅ' কৰি দিলে তো নেক্সট ভিডিঅ'ত মই কেনেকৈ আনবক্সিং কৰোঁ এইটো দেখাম তো এতিয়ালৈকে থৈছোঁ